থ্ৰী ইডিয়েট মুভিখন আপোনালোকৰ কাৰ মনত আছে বাৰু? এখন প্ৰেৰণাদায়ক হিন্দী ছবি যিয়ে মুখস্থ শিক্ষাৰ পৰিৱৰ্তে বুজি লৈ শিক্ষা আহৰণ কৰাটো আৰু আৱেগ অনুসৰণ আৰু সফলতাৰ পৰিৱৰ্তে উৎকৃষ্টতা অৰ্জনৰ বাৰ্তা দিয়ে। আমিৰ খানৰ ৰাঞ্চু নামৰ চৰিত্ৰটো মনত আছেনে বাৰু আপোনালোকৰ? তেখেতে মুভিখনৰ অল ইজ ৱেল বুলি সকলো ঠিকে আছে বুলি কৈ নিজৰ সপোনবোৰ পূৰণ কৰিবলৈ আৰু মানসিক চাপ নোহোৱাকৈ জীয়াই থাকিবলৈ অনুপ্ৰাণিত কৰে। ছবিখনৰ মূল প্ৰেৰণাদায়ক বাৰ্তাসমূহ হ'ল সফল নহয় সক্ষম হওক। আমিৰ খানৰ চৰিত্ৰটো ৰাঞ্চুৰ বিশ্বাস যে যদি আপুনি সক্ষম হোৱাৰ ওপৰত গুৰুত্ব দিয়ে তেন্তে সফলতাও অনুসৰণ কৰিব। আপোনাৰ সপোনক খেদি ফুৰক, আপোনাৰ আৱেগক আপোনাৰ কেৰিয়াৰ হিচাপে গঢ়ি তোলক। তেখেতে কয় যে কাৰোবাৰ হেঁচা পৰি আন এটা ক্ষেত্ৰ নাইবা আন এটা লক্ষ্য যি লক্ষ্য আপোনাৰ নহয় তেনে এটা লক্ষ্য বাছি নল'ব। সকলো ঠিকেই আছে অৰ্থাৎ অল ইজ ৱেল এই মন্ত্ৰই কঠিন সময়ত সান্তনা কঢ়িয়াই আনে আৰু ভয়ৰ সন্মুখীন হ'বলৈ শক্তি প্ৰদান কৰে বুলি তেওঁৰ কেৰেক্টাৰটোৱে কয়। আমিৰ খানৰ চৰিত্ৰটোৱে কয় শিক্ষাৰ উদ্দেশ্য কেৱল ভাল নম্বৰ পোৱাটোৱেই নহয়। এই ছবিখনে অভিভাৱকৰ চাপ আৰু শিক্ষাৰ ব্যৱস্থাৰ ত্ৰুটিক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। এই ছবিখনে যুৱক-যুৱতীসকলক কেৱল নিজৰ পৰিচয় সৃষ্টি কৰি ভিৰৰ পৰা বেলেগ ধৰণে চিন্তা কৰিবলৈ পৰামৰ্শ দিয়ে। বন্ধুসকল আজিৰ ভিডিঅ'টো যদি ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।